এইটো BLT সকলৰ লগত চুক্তি কৰাও তাতে ভুল কৰিছিলে, 6 শিডিউলটো ভাঙিছিলে। কিন্তু এতিয়া এই চুক্তি যিটো তাৰ পাছত চুই কৰিলে আৰু BTR কৰা সময়ত আকৌ 6 শিডিউলটো গোটেইখিনি ভাঙি দিলে। সেইটোৱে কথা। পাৱাৰটো গোটেইখিনি আসাম গভৰ্ণমেণ্টক সাৰেণ্ডাৰ কৰিলে। সেইটোৱে সেইকাৰণেতো বনচু বোধহয় উঠিবলগীয়া হ'ল। মই থাকালৈকে BTC নাছিলে, মই DC থাকালৈকে সেইটো ইমান বেয়া নাছিলে সেই BTCটো। কিন্তু BTRটো যিটো চহী কৰিছে সেইটো একেবাৰে ভাল হোৱা নাই। আমি আহ্বান জনোৱাটো যিমান আমাৰ ট্ৰাইবছ মানুহ আছে, BTC ভিতৰতো বড়ো আছে, ৰাভা আছে, গাৰো আছে আৰু হাজং আছে বোধহয়, আৰু আমাৰ কাৰ্বি আংলঙতো বড়ো আছে, কাৰ্বি আছে, অন্য জনজাতি আছে। এই গোটেইখিনি জনজাতিসকলে একতা হৈ থাকিব লাগে বুলি মোৰ আহ্বানটো এইটো। বড়োলেণ্ড গঠন কৰিব পাৰিলেতো খুব ভাল, আমি ছাপোৰ্ট কৰোঁ। নাই, আমাৰ কাৰ্বিসকলেতো ST হৈ আছে, ST হিলছ। বড়োসকলক ST হোৱা নাই এতিয়ালৈকে। আমাৰ ফালৰ পৰা আমি এতিয়া ক'বলৈ একো নাই, তেওঁলোকে যদি পাৰিলে এইটো কৰি দিব পাৰে। হা? এইটো কোনে কৰিছে ক'ব নোৱাৰোঁ। এইটোতো চৰকাৰৰ ভিতৰত কিবা এটা এজেঞ্চি আছে নিচিনা যেন লাগিছে। মানে বড়ো, কাৰ্বি আৰু ট্ৰাইবেলসকলৰ মাজত ডিছইউনিটি মানে একতা হৈ নাৰাখিবলৈটোকে বোধহয় এইটো কৰিছে। উন্নয়নটো মই জনামতে একচুৱেল উন্নয়নটো হোৱা নাই। এইটো টাউনতহে ভালকৈ কৰিছে নহয় জানো? আৰু গাঁৱৰ মানুহৰ অৱস্থাটো ইমান ভাল হোৱা নাই নেকি এতিয়াও। ইণ্ডিভিজুৱেলিটো ইমান ইকনমিকটো ভাল হোৱা নাই। ৰাস্তাটো ভাল হৈছে, কিছুমান ৰাস্তাটো ভালেই হৈছে, কিন্তু ৰাস্তা ভাল হ'লেহে যে মানুহৰ ইকনমিকটো বাঢ়িছে বুলিতো ক'ব নোৱাৰে। কোনটো? পেকেজটো পাই থাকে, কিন্তু এই পেকেজ পালে কি হ'ব? পাৱাৰটো ইউটিলাইজটোহে আচল কথা। পলিটিকেল পাৱাৰটোহে আচল ইম্পৰ্টেণ্ট কথা। টকাটো চৰকাৰে মাজে মাজে আমাক দিব, সেইটো আৰু তেওঁলোকে আকৌ কিবা টেকটিক কৰি পেলাই চব পাৱাৰ নাথাকিলে তেওঁলোকে কণ্ট্ৰেক্ট নটিচ কৰা, টেণ্ডাৰ নটিচ কৰাও তেওঁলোকেহে কৰিব। কণ্ট্ৰেক্টৰো তেওঁলোকৰ কণ্ট্ৰেক্টৰ হ'ব, তেতিয়া আমাৰ লগত একো নাথাকে। সেইটোৱে কথা। ৰুলিং দলৰ লগত থাকিলে, যিসকলে ৰুলিঙৰ দলৰ লগত লিডাৰ্ছবিলাক থাকে তেওঁলোককে মানে আৰাম কৰিবলৈ থাকিবলৈ দিয়ে, কিন্তু গাঁৱৰ মানুহকতো একো নাচায়।